নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল প্ৰজ্ঞা আছামলৈ স্বাগতম জনাইছোঁ। আজি আমি পাৰ্ট 2 আৰম্ভ কৰিম। ক্লাছ 9ৰ আমি ক্লাছ 9ৰ এটা পাঠ শিকি আছোঁ, সেইটো হ'ল দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। তো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ পাঠটো যেতিয়া আমি বুজিব যাওঁ, তাত আমি প্ৰথম পাঠটো আৰম্ভ কৰিলোঁ। তো আজি আমি আৰম্ভ কৰিম সমাধান 4.2 সমাধান আৰম্ভ কৰিম। তো 4.2 সমাধানবিলাক দিয়াৰ আগতে তোমালোকে এটা কথা জানিব লাগিব, সেয়া হ'ল ৰৈখিক সমীকৰণৰ সমাধান, সেইটো জানিব লাগিব। আৰু এই ৰৈখিক সমীকৰণটো মানে দুটা চলকযুক্ত, একচুৱেলি এইটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ মই কথা কৈছোঁ। দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সমাধান কি বস্তু সেইটো আমি জানিব লাগিব। এতিয়া চাবা, তোমালোকে মই এটা সমীকৰণ লিখিছোঁ। সমীকৰণটো হৈছে x প্লাছ y ইকুৱেল কি আছে 0, ঠিক আছে। x প্লাছ y ইকুৱেল 0 এইটো লিখিলোঁ। লিখোঁতে ইয়াতে মই 0 নিলিখিহে মই ইয়াতে 10 দিলোঁ। এইটো এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। এতিয়া মই তোমালোকক ইয়াতে এনেকৈ লিখি পেলাই ইয়াতে কমা দিলোঁ মানে মই ইয়াতে এনেকুৱা এটা মান বহুৱাব দিছোঁ আৰু ইয়াতে এটা এনেকুৱা মান বহুৱাব দিছোঁ। যি ইচ্ছা তাকে বহুৱাব পাৰা, কিন্তু এটা চৰ্ত দিছোঁ কি এক্সৰ মান যি বহাবা, ৱাইৰ মান যি বহাবা ইয়াতে, এই দুটা যোগ কৰিলে কিন্তু সপক্ষটোৰ লগত কি হ'ব লাগিব, সমান হ'ব লাগিব। যে মই যদি ইয়াতে 5 বহাই দিওঁ আৰু ইয়াতেও যদি কি বহাই দিওঁ 5 বহাই দিওঁ, তো তাৰমানে এইটো কাৰ মান বহুৱাইছোঁ, এক্সৰ মান বহুৱাইছোঁ, আৰু এইটো কাৰ মান বহুৱাইছোঁ, ৱাইৰ মান বহুৱাইছোঁ। তো এক্স প্লাছ ৱাই মানে 5 প্লাছ 5 ইকুৱেল কি হৈ গ'ল 10। গতিকে এই দুটা হ'ল এক্স আৰু ৱাইৰ মান, আৰু এইটোকে এই ৰৈখিক সমীকৰণটোৰ কি বুলি কোৱা হ'ব, সমাধান। বুজি পালা? সমাধান মানে চলকৰ এনে মান যাৰ কাৰণে সমীকৰণটো সিদ্ধ হয়। একচুৱেলি তাৰমানে বাওপক্ষ আৰু সপক্ষ কি হয়, সমান হয়। তাক ৰৈখিক সমীকৰণৰ কি বুলি কোৱা হয়, সমাধান। কথাখিনি আকৌ বুজি ল'বা। চাবা, আৰু যদি লওঁ মই ইয়াতে ল'লোঁ 6, ইয়াতে লৈছোঁ মানে এইটো এক্সৰ মান, সমাধানবিলাক এনেকৈ লিখে। ইয়াতে ল'লোঁ ধৰা 4, তো এইটো ৱাইৰ মান 6 প্লাছ 4 ইকুৱেলটো কি হৈ গ'ল 10। তো গতিকে এইটো এটা এই ৰৈখিক সমীকৰণটোৰ সমাধান। আৰু আমি পাব পাৰোঁ, আৰু বহুত পাব পাৰোঁ। যে ইয়াতে মই ল'লোঁ, ইয়াতে মই যদি লওঁ 7 আৰু ইয়াতে যদি লওঁ 3, তো 7 প্লাছ 3 এতিয়া কি হৈ গ'ল, ইকুৱেল টু 7 প্লাছ 3 হ'লে ইকুৱেলটো কি হ'ব 10 হ'ব। গতিকে এইটো এটা এই ৰৈখিক সমীকৰণটোৰ সমাধান। বা মই এনেকৈ যদি লওঁ যে মই কি ল'লোঁ -12 ল'লোঁ, -2 ল'লোঁ, আৰু এইটোত ৱাইৰ মান প্লাছ 12 ল'লোঁ, -2 ল'লোঁ প্লাছ 12 ল'লোঁ। গতিকে এইটো -2 প্লাছ 12, গতিকে ইয়াৰ মানটোতো কি হ'ব, প্লাছ 10 হ'ব, হয়। এইটো যদি এক্সত বহাই দিওঁ, এইটো ৱাইত বহাই দিওঁ, তেতিয়া কি হ'ব, বাওপক্ষ সপক্ষ সমাধান হ'ব। গতিকে এইটো এটা ইয়াৰ সমাধান, এইটো এটা ইয়াৰ সমাধান, এইটো এটা সমাধান, এইটো এটা সমাধান। তো তোমালোকে গম পালা যে এই সমাধান কোনবিলাক। সমাধান মানে আমি বুজি ল'ব লাগিব সমাধান কি, সেইটো ডেফিনেশ্যনটো তোমাৰ কাৰণে জৰুৰী নহয়। সমাধান কাক, বস্তুটো কি সেইটো তুমি জানিব লাগিব। সমাধানটো বুজি পালা যে সমাধান মানে হ'ল চলকৰ এনে মান যাৰ কাৰণে সমীকৰণটো সিদ্ধ হয়, মানে ভেৰিফাই হয়, বাওপক্ষ সপক্ষ কি হয়, সমান হয়। গতিকে এনেকুৱা হ'ল ৰৈখিক সমীকৰণৰ সমাধান। এতিয়া তোমালোকে ইয়াৰ পৰা গম পালা যে আমি 4টা সমাধান উলিয়ালোঁ। গতিকে আৰু আছে নেকি, তোমালোকে নিশ্চয় গম পোৱা যে আৰু আমি ইচ্ছা কৰিলে বহুতবিলাক সমাধান ওলাব পাৰিম। তো কিমান সমাধান ওলাব পাৰিম, অসীম সংখ্যক সমাধান ওলাব পাৰিম। তো সেইকাৰণে আমি লিখি দিব পাৰোঁ যে দুটা চলকযুক্ত, এই কথাখিনি মন কৰিবা, লিখি ল'বা, দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটাৰ অসীম সংখ্যক সমাধান থাকে, অসীম সংখ্যক সমাধান থাকে। তো তোমালোকে নিশ্চয় কথাখিনি বুজি পালা। এতিয়া সমাধান কি বুজি পালা। এতিয়া তোমালোকে হেৰি ওলোৱা, 4.2 অনুশীলনীটো উলিয়াই লোৱা। তো 4.2 এইখিনি পজ কৰি লিখি ল'বা বাৰু।
4.2 কি আছে চাম প্ৰথম প্ৰশ্নটো হ'ল যে তলত দিয়া 1 নম্বৰটো চাবা 4.2 ক্লাস 9 ৰ তলত দিয়া সম্ভাব্য উত্তৰ কেইটাৰ মাজৰ কোনটো সত্য আৰু কিয় তো তাত দিয়া আছে y = 3x + 5 সমীকৰণটোৰ তিনটা অপচন দিছে চাবা এটা অদ্বিতীয় সমাধান আছে দুটা মাত্ৰ সমাধান আছে 3 নম্বৰ অপচনটোত আছে অসীম সংখ্যক সমাধান আছে তো তোমালোকে বুজি পালা এইটো এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ ইয়াৰ কি সমাধান থাকিব কোনটো অপচন কাৰেক্ট হ'ব অপচন 3 টো কাৰেক্ট হ'ব তোমালোকে গম পালা কাৰণ ৰৈখিক সমীকৰণ এটাৰ ৰৈখিক সমীকৰণটো যেনেকুৱা কি নাথাকক কিয় এইবিলাক যিয়ে কি মান নাথাকক কিয় তাৰ অসীম সংখ্যক আমি সমাধান পাম তো গতিকে ইয়াৰ তোমালোকে নিশ্চয় বুজি পালা 3 নম্বৰ অপচনটো কাৰেক্ট এতিয়া 2 নম্বৰ প্ৰশ্নত যাম 2 নম্বৰ প্ৰশ্নত কি কৈছে তলৰ প্ৰতিটো সমীকৰণৰে চাৰিটাকৈ সমাধান উলিওৱা কেইটাকৈ সমাধান উলিয়াব দিছে চাৰিটাকৈ সমাধান উলিয়াব দিছে গতিকে আমি এই 2 নম্বৰৰ কেইটা কৰিম চাবা মনোযোগ দিবা এইখিনি মই উহাৰি দিছো এতিয়া সমাধান উলিয়াব লাগে সমাধান এতিয়া 2 ৰ 1 নম্বৰটো চাবা 2 ৰ 1 নম্বৰটো তোমালোকে সমীকৰণটো কি চাবা সমীকৰণটো আছে তোমালোকৰ 2x + y = 7 কি আছে 2x + y = কিমান 7 2x + y = 7 তো আমি ইয়াৰ সমাধান উলাবৰ বাবে এখন তালিকা বনাম আৰু বেলেগ বেলেগ পদ্ধতিত কৰিব পাৰি তো মই এখন সমাধান তালিকা লম এই তালিকাখনত মই সমাধান বিলাক উলিয়াম চাবা আমাক চাৰিটা সমাধান লাগিব সমাধান মানে তোমালোকে গমে পালা x আৰু y ৰ মান সমাধান মানে কি x আৰু y ৰ মান তো ইয়াতে এই বক্স বিলাকত মই x ৰ মান বিলাক লম ইয়াতে মই y ৰ মান বিলাক পাই যাম এতিয়া y ৰ মান বিলাক তুমি কেনেকৈ পাবা কথাখিনি অকনমান মন কৰিবা সমীকৰণটো চাবা সমীকৰণটোত কি আছে 2x + y = 7 ইয়াত সমাধান উলিওৱা টেকনিকটো হ'ল যে তোমালোকে y ৰ মানটো একফালে ৰাখি দিয়া y টো একফালে ৰাখি দিলে কি হ'ল 7 2x টো ইফালে গলে -2x এইটোত প্লাস আছে ইফালে গলে কি হ'ল মাইনাস হ'ল তো কি হ'ল y = কি হ'ল 7 - 2x ঠিক আছে তো আমি y ৰ মানটো সমীকৰণটোৰ পৰা কি পালো 7 - 2x ঠিক আছে এতিয়া চাবা মই x ৰ মান মই নিজৰ ইচ্ছা মতে বহুৱাম x ৰ মানটো তোমালোকে নিজৰ ইচ্ছা মতে বহুৱাব পাৰা সে 0 বহুৱালে y ৰ মানটো কিমান হ'ব চাবা ইয়াতে নিশ্চয় দেখি আছা তোমালোকে মই যদি 7 বহাও 7 - 2x x ৰ মান মই কি লৈছো 0 লৈছো এতিয়া কিমান হ'ব চাবা 7 - 2 শূন্য গুণ কিমান হ'ল 0 হাতৰ পৰা 0 বিয়োগ হলে কিমান হ'ব 7 হ'ব তো নিশ্চয় বুজি পালা তো x ৰ মানটো যদি মই 0 লও y ৰ মানটো মই কিমান পাই গলো 7 পাই গলো গতিকে এটা সমাধান উলাই গল ঠিক আছে তাৰ পিছত এইবাৰ তোমাক লিখি লব পাৰা বস্তুবিলাক সাইডত গতিকে এইবাৰ মই সে x ৰ মান 1 ললো x ৰ মান 1 ললে কিমান হ'ব চাবা y ৰ মান তো 7 - 2x এই x ৰ মানটো মই ললো গৈ কিমান 1 কিমান হ'ব চাবা 7 - 2x 2x আছিলে x ৰ ঠাইত 1 ললো 2 1 গুণ কিমান 2 গতিকে 7 ৰ পৰা 2 বিয়োগ কৰিলে এইটো কি হ'ল তোমালোকৰ 5 হ'ল গতিকে x ৰ মান যেতিয়া 1 লৈছিলো y ৰ মান তোমালোকৰ কি হৈ গ'ল 5 হৈ গ'ল তো নিশ্চয় বুজি পাইছা এতিয়া আকৌ চাবা অকমান মাইনাসত লও দিয়া সে মই -1 ললো দুই এটা মাইনাসত নিজৰ ইচ্ছা মতে লব পাৰি হয় যে 0 আচাৰ্য লৈছে কাৰণে 0 লব লাগিব 1 লব লাগিব 2 লব লাগিব তেনেকুৱা কথা নাই তোমালোকে নিজৰ ইচ্ছা মতে x ৰ মানটো লৈ লব পাৰা y ৰ মানটো সমীকৰণটোত বহুৱাই দিলে ওলাই যাব হা তো গতিকে এতিয়া -1 ললো মই x ৰ মানটো কিমান লম এতিয়া -1 লম চাবা 7 - 2 * x ৰ ঠাইত লম মই -1 গতিকে 7 এই দুটা পূৰণ হ'ব মাইনাসে তোমাৰ কি হৈ গল প্লাস এটা 2 1 গুণ কিমান 2 7 + 2 কিমান হল 9 তো x ৰ মান -1 ললে y ৰ মান কি হৈ গল তোমালোকৰ 9 সে আৰু এটা ল দিয়া অকনমান 2 লৈছো এতিয়া বেলেগো লব পাৰা ন তো এইখিনি লিখি লব পাৰা ঠিক আছে তো এতিয়া চাবা x ৰ মান মই কি ললো 2 ললো তো কি হল 7 - 2x 2 * x ৰ ঠাইত মই কি ললো
2 ললো তো গটিকে কি হল 7 মাইনাস 2 দুগুণ কিমান 4 7 ৰ পৰা 4 বিয়োগ হলে কিমান হল 3 তো বুজি পালা তো তেতিয়া হলে y ৰ মান কি হ'ব 3 গটিকে এইটোৱে হল তোমালোকৰ সমাধান ঠিক আছে কেইটা পালো এটা দুটা তিনিটা চাৰিটা লাগিলে আৰু বহুত উলাই লব পাৰো অসীম সংখ্যক সমাধান থাকিব গটিকে এনেকে লিখি দিবা নিৰ্ণয় সমাধান চাৰিটা হল নিৰ্ণয় সমাধান চাৰিটা হল তো সমাধান বিলাকক আকৌ এনেকে লিখে এনেকে ব্ৰেকেট দি পেলাই মাজত কমা দি পেলাই লিখে প্ৰথমতে x ৰ মানটো লিখে তাৰ পিছত y ৰ মানটো লিখে এই এটা সমাধান তাৰ পিছত এইটো এটা সমাধান প্ৰথমতে x ৰ টো লিখিব তাৰ পিছত y টো লিখিব এইটো এটা সমাধান প্ৰথমতে x ৰ টো লিখিব তাৰ পিছত y টো লিখিব আৰু এইটো x ৰ টো তাৰ পিছত এইটো y টো এইকেইটাই হল তোমালোকৰ কি সমাধান তো নিশ্চয় বুজি পাইছা এইটো ভিডিও ইমানতে সমাপ্ত কৰিছো আৰু মই তোমালোকৰ কাৰণে ভিডিও লৈ আহি আছো গতিকে ভিডিও বিলাক চাই থাকিবা ঠিক আছে নমস্কাৰ